Hey guys, আজি এনেকুৱা এটা ভিডিও বনাবলৈ লৈছো কেনেকুৱা হয় নেজানো প্ৰথমবাৰ কৰিছো মেকআপ লেন্স আৰু চকু বান্ধিয়ে কৰিব লাগিব দুইগৰাকে মই চকু বান্ধি এক কৰিম এই চকু বান্ধি মুখ কৰিব কেনেকুৱাকে কি মেকআপ কৰিব পাৰো নাজানো বাৰু প্ৰথমবাৰ ভিডিওটো কৰিছো আপোনালোকে চাব যদি ভাল পায় ভিডিওটো চাই ভাল পায় প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাকতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে আহিবলগীয়া নতুন ভিডিও নটিফিকেশন অতি সোনকালে পাই যাব আপোনালোকে আৰু চাই যাব হেফলৈকে স্কিপ নকৰাকৈ কি কৰিব কি দেখাব পাৰো নাজানো বাৰু আৰু চাই যাব ভিডিওটো হেফলৈকে আৰু তুমি কিবা কবা নেকি হ'ব এবাৰকে কলে হ'ব ন এগৰাকীয়ে কলে হ'ব বুলি আছে আৰু কি হয় এই দি যাব মোৰ হাতত আৰু কি এনেকে কি কৰিব পাৰো তাই হাতত মই নাজানো আৰু চাই যাব আপোনালোকে ভিডিওটো হেফলৈকে দেই নতুনকৈ ট্ৰাই কৰিছো আৰু যদি এনেকুৱা ধৰণৰ আৰু ভিডিও যদি চাবলৈ বিচাৰে এখেতৰ চেনেলত হওক বা মোৰ চেনেলতে হওক আপোনালোকে কমেন্ট কৰিব তেতিয়া আমি অকমান উৎসাহ পাওঁ কেনেকুৱা হৈছে হেবোৰ জনাব আমি তেতিয়া ভাল পাম মানে আমি ভিডিও বনোৱাত আৰু অকমান উৎসাহ পাম ভাল লাগিব আমাৰ বনাই মেলি চাই যাব তেনেহলে আগতে সৰুতে এনেকে চকু বান্ধি বান্ধি খেলিছিলো দেই এতিয়া আকৌ চকু বান্ধি টাইট কৰিবা ষ্টাৰ্ট হ'লে ভিডিও ষ্টাৰ্ট একো দেখা নাই দেই চাই লওক আপোনালোকে প্ৰথমে কনচিল হেৰি প্ৰাইমাৰ করে রাতি দুসকুলে সালে অভিমানী যেন লাগে দুভরি রাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নয় নামি আহা বৰষা হয় বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনু ৰখা দিলৈ খিৰিকী খুলি চোৱাহি জুৰি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 পাহাড়ে পাহাড়ে ওখানে মরম চুব নোৱাৰা হলেও চকুৱে চকুৱে সপনে সপনে খাজে ঘৰ দি থাকি নাজানিলেও নীৰৱে নীৰৱে পাখি মেলি উৰা মানে দুহাত হৈ চিলাৰ দৰে সপোনৰ কুচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনু ৰখা দিলৈ খিৰিকী খুলি চোৱাহি জুৰি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 ধীৰে
উৰি যায় মন সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গণিছো ক্ষণ সপোন সঁচা হ'বলে তোমাকে পাবলে পাখি মেলি উৰা মাৰে দুহাত হৈ চিলাৰ দৰে সপোনৰ কোচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনু ৰখানি লৈ খিৰিকী খুলি চোৱাহি তুমি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 কৈ করে রাতি দুচকুলে চালে অভিমানী যেন লাগে দুভৰি ৰাখি তুমি কানে কানে কথা কলে তেজে তেজে বৈ আহে নৈ নামি আহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনু ৰখানি লৈ খিৰিকী খুলি চোৱাহি তুমি কিতাপি লৈ এতিয়া আমাৰ মেকআপ ইমানেই আছিলে এতিয়া মেকআপ আৰু মেকআপৰ বস্তু আমাৰ যিহেতু ইমান নাথাকে দুইজনেই ইউজ নকৰোঁৱে কেতিয়াবা ক'ৰবাত গ'লে এনেই ইউজ কৰা হয় অলপ অলপ আৰু সেনেকৈ ইউজ কৰা নহয় যে সেইটো কাৰণে আমাৰ মেকআপৰ বস্তুবিলাকো সিমান নাই আৰু যিখিনি আছে সেইখিনি আপোনালোকক দেখুৱাইছোঁ চাব আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া মই এইখন খুলি দিয়া আৰু মই এতিয়া তাই মোক কৰিব আৰু মই তাইক কেনেকুৱা কৰিলোঁ মই চাওঁ এতিয়া ধুনীয়া লাগিছে কিন্তু ধুনীয়া লাগিছে হ'ব দিয়া ধুনীয়া লাগিছে হ'ব এবাৰ মই নালাগে নালাগে এতিয়া নাচাবা ধুনীয়া লাগিছে আৰু এতিয়া মই তাইক কৰিম মোৰ মেকআপৰ লুকছটো এনেকুৱা হৈছে তাইক মই এতিয়া কৰিম তাইতো অকণমান হ'লেও এনেকৈ হ'লেও কৰিছে মইতো সেইকণো নোৱাৰিম চাগে কাৰণ মোৰ একেবাৰে নলেজো নাই মেকআপৰ ওপৰত আৰু অকণো এক্সপিৰিয়েঞ্চ নাই কাৰণ নিজকে মেকআপ নকৰোঁ আনক আৰু কেনেকৈ মেকআপ কৰিব পাৰিম তাকো চকু বান্ধি চাই যাব কি কৰোঁ এতিয়া এক বান্ধি দিওঁ চকু এয়া চকু বন্ধা হৈ গ'ল এতিয়া
ইতিমধ্যে শেষ হৈ গৈছে মোৰ মেকআপ কৰি শেষ হ'ল আৰু এইটো মেকআপ কৰিলোঁ দেখিলে আপোনালোকে আৰু মোক কৰি শেষ হৈ গ'ল আৰু এই চকু এতিয়া এই চকু বন্ধাটো মই এতিয়া খুলি দিছোঁ খুলি লৈছোঁ আৰু কেনেকুৱা কৰিছে মইতো এতিয়ালৈকে দেখাই নাই কেনেকুৱা দেখিছে বেটা আইনাখন ক'ত থলা সেইখন দিয়া কেনেকুৱা কৰিছে মইতো দেখাই নাই এতিয়ালৈকে আৰু এয়া চকু নধকা মানে চকু বান্ধি লৈ পানি কৰা মেকআপ তথাপিও পাৰিছে আৰু আৰু কাৰ মেকআপ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো ইমানেই আছিলে আৰু মেকআপ চেলেঞ্জ আৰু চকু বন্ধাকে কেনেকুৱা কি কৰিব পাৰিছোঁ নাজানো কোনজনীয়ে কিমান কি কৰিব পাৰিছোঁ নাজানো বাৰু আৰু যি কি নহওক ভাল লাগিল আমাৰো ভাল লাগিল এনেকৈ ভিডিঅ' এটা বনাবলৈ পাই আৰু ভিডিঅ'টো ইমান সময়ে চাই থকাৰ কাৰণে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন অতি সোনকালে পাই যাব আৰু চাই যাব ইমানেই আছিলে ভিডিঅ'টো তথাপিও ভালেই গৈছে ভিডিঅ'টো মেকআপটো ভাল লাগিল আৰু এই মেকআপো কেনেকুৱা লাগিছে জনাব আৰু মোৰ মেকআপখিনিও কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ইমানেই আছিলে বাই এতিয়ালৈ বাই